নমস্কাৰ বন্ধুসকল আপোনালোকে বহুদিন ব্লুটুথ হেডফোনৰ আনবক্সিং চাবলৈ ৰখি আছে সেইবাবে মই ব্লুটুথ হেডফোনৰ আনবক্সিং দি প্ৰাইচটো এতিয়াই কৈ দিছোঁ 500 তলত টেকফায়াৰৰ ব্লুটুথ হেডফোন ফ্লিপকাৰ্টত অফাৰ চলি আছে বৰ্তমানেও ভিডিঅ'টো আপোনালোকে চাইয়ে ফ্লিপকাৰ্টত জপিয়াই দিয়ক আৰু টেকফায়াৰৰ এডাল হেডফোন বাই কৰি লওক আপোনালোকে আনবক্সিংটো চাওক এতিয়া আপোনালোকে দেখিলে মই আনবক্সিং কৰিলো এতিয়া মই পিন্ধি ললো এতিয়া ফিচাৰ কিনি আপোনালোকক কৈ আছো আপোনালোকে তো ফ্লিপকাৰ্টত চেক কৰিলে পাবই টেকফায়াৰ আৰু মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে 380 টকাত বা 400 আশে-পাশে পাই যাব তে আপোনালোকে যে মোবাইলটো ইয়াত থৈ দিয়ে আৰু আপোনালোকে হেডফোন লৈ ৰুমত থলে আৰু বাহিৰলৈ গলে আপোনালোকে এইটো মিটাৰটো পাব 10 মিটাৰ ডিসটেন্স আৰু আপোনালোকে বেটাৰী লাইফ পাব 4 ঘণ্টাৰ বহুতো দামী হেডফোনতো 4 ঘণ্টাৰ বেটাৰী লাইফ পোৱাটো অসম্ভৱ ইয়াত সম্ভৱ হৈছে আৰু আপোনালোকে ইয়াৰে ব্লুটুথ ভাৰ্সন 5.0 পাব কিন্তু ভাল ভাৰ্সন হয় নিউ ভাৰ্সনে হয় আপোনালোকে চেক কৰিলে ফ্লিপকাৰ্টত চেক কৰিব পাৰে টেকফায়াৰৰ বহুতো আছে ব্লুটুথ হেডফোন এতিয়া ফিচাৰ আৰু আপোনালোকে মিউজিকটো টেষ্ট কৰি মই ভিডিঅ'টো এন্ড কৰিম হেই আপোনালোকক কৈছো চেনেলটো সাবস্ক্ৰাইব কৰক ভিডিঅ'টো লাইক কৰক পাৰিলে শেয়াৰো কৰি দিব স্টাৰ্ট ইয়াতে আপোনালোকে ফিচাৰ পাব অলপ কেমেৰাটো অলপ আগুৱাই আনা ইয়াতে ফিচাৰ পাব ইয়াতে আপোনালোকে আৰু চাৰ্জিং আৰু ব্লুটুথ এয়া চাৰ্জিং পইণ্ট পাব ইয়াত বিভিন্ন ধৰণৰ অপচন আছে ইয়াত ম্যাগনেটিক পাব আৰু আপোনালোকক সাউন্ড টেষ্ট কৰি দেখাই আছো ভিডিঅ'টো শেয়াৰ আৰু কিবা যে প্ৰাইস বা কিবা এনে ৰিলেটেড কিবা থাকিলে কমেন্ট কৰিব ইনষ্টাগ্ৰামত নুহুদিলে হ'ব মই ইউটিউবৰ কমেন্টতে কৈ দিম আপোনালোকে সাউন্ড টেষ্টটো চাই সাউন্ড কোৱালিটি আপোনালোকে বেষ্ট পাব কিয়নো 500 তলত সাউন্ড কোৱালিটি ইমান বেষ্ট পোৱা মই হেডফোন চোৱাও নাই দেখাও নাই আজি মই ইউজ কৰিছো বহুত ভাল পাইছো আপোনালোকে অনুভৱ কৰিব নোৱাৰিব কিন্তু বহুত ভাল আপোনালোকে